ষ্টেক হোল্ডাৰ হিচাপে NDABৰ পৰা সেইটো ৰাখিব লাগিছিল আমি জনাত তেওঁলোকৰ পৰাটো ৰাখাই নাই তেওঁলোকক ইভেন ফৰ্মেশ্যনৰ সময়ত ইনফৰ্মো কৰা নাই বুলি আমি জানো BPFৰ ফালে মানে খুব জোৰকে বতাহ বলা দেখিছোঁ আৰু সেইকাৰণে BPFকে মই অহা যেটো নতুন চৰকাৰ হ'ব তাত বহিব বুলি বিজেপিয়ে কোকৰাঝাৰৰ এটা ইতিমধ্যে বিশাল মিটিং আয়োজন কৰিছে তেওঁলোকে ৰণডংকা বজাইছে এবাৰ স্থিতি কি হ'ব পাৰে বিটিএডিত একো নহয় কাৰণ বিজেপিটো এইবাৰহে এনেকৈ মানে আহিছে গতিকে BPFটো আজি 15 বছৰে ইয়াত আছে আৰু ইয়াত হাজাৰ লাখ মানুহ BPFৰ লগত আছে সকলো জাতি জনগোষ্ঠী ইতিমধ্যে BPFক মজবুত কৰি ৰাখিছে মই ভাবোঁ তেওঁলোকে আহি পেলাই কিবা এটা বিশেষ ক্ষতি কৰিব পাৰিব বুলি মই নাভাবোঁ আৰু মই পাৰ্চনেলি ভাবোঁ যে বড়োসকলে বহুত কষ্ট কৰি বহুত বছৰ কোনোবাই 34 ইয়াৰ্ছ কোনোবাই 10 বছৰ 6 বছৰ আৰু আজি 60-70 বছৰ আগৰ পৰাই বড়োসকলে নিজৰ অধিকাৰৰ কাৰণে যিখিনি সংগ্ৰাম কৰি আহিছে সেই সংগ্ৰামক সন্মান জনাই আমি আশা কৰিছিলোঁ যে বিজেপিয়ে আহি BTR দখল কৰাৰ কথা ক'ব বুলি আমি ভবা নাছিলোঁ কাৰণ বড়োসকলৰ যি শাসনৰ অধিকাৰ পাইছে সেই শাসনটো অন্ততঃ এতিয়া মানে গিভ এণ্ড টেক নিচিনা হৈছে আৰু সেইকাৰণে যিয়ে নহওক মই ভাবোঁ যে ডেম'ক্ৰেটিক তেওঁলোকে আহিছে খেলিব ইলেকশ্যন কিন্তু আল্টিমেটলি চৰকাৰ BPFে গঠন কৰিব ইতিমধ্যে BTRৰ দফাসমূহ ৰূপায়ণ এটাৰ পিছত এটা ৰূপায়ণ কৰিছে এইবিলাক BPFৰ ফালে গতি কৰিব নেকি অলপ প্ৰভাৱ পেলাব নাই সেইটোতো এতিয়া কোনো পাৰ্টীয়ে কৰিব লগা হোৱা নাই না BPF চৰকাৰত আছে না EPPL আছে নে কংগ্ৰেছ বা কোনোবা BJP আছে তো সেইখিনি চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব পাৰে কৰা হৈছে কাৰো একো ক্ষতি নকৰে যিখিনি কৰিব পাৰা আছে সেইখিনি কৰি গৈছে ক'বলৈ গ'লেতো ইলেকশ্যনটো আগতেই হোৱা হ'লে আৰু বহুতকেইটা হ'বই মানে ইতিমধ্যে ইমপ্লিমেণ্টেই হ'ব লাগিছিল এইটো দেৰিহে হৈছে বহুতখিনি আগতেই হ'ব পৰা গ'লেহেঁতেন কিন্তু যি হৈছে যি পাৰিছে সেইখিনি কৰিছে যদিও মানে সম্পূৰ্ণৰূপে নহয় অন্ততঃ এনাউন্সটো কৰি থোৱা হৈছে আৰু কমিশ্যন গঠন কৰা হৈছে কিন্তু দেখা গৈছে চুক্তি চাপকাৰী NDBয়ে আছিলে NDBৰ কোনো সদস্য সেইটো দুৰ্ভাগ্যজনক কাৰণ ষ্টেক হোল্ডাৰ হিচাপে NDABৰ পৰা সেইটো ৰাখিব লাগিছিল আমি জনাত তেওঁলোকৰ পৰাটো ৰাখাই নাই তেওঁলোকে ডাইৰেক্ট NDABৰ ফালৰ পৰা নাথাকিলেও তেওঁলোকে কাৰোবাক ডেপিউট কৰিব পাৰিলেহেঁতেন তেওঁলোকে ৰিপ্ৰেজেণ্টেটিভ দিলেহেঁতেন অন বিহাফ অফ NDAB যিয়ে তেওঁলোকৰ হৈ পেলাই কমিটিটো থাকি কাম কৰিলেহেঁতেন আৰু সেইটো দিয়াটো প্ৰয়োজন আছিল সেইটো দুৰ্ভাগ্যজনক তেওঁলোকক ইভেন ফৰ্মেশ্যনৰ সময়ত ইনফৰ্মো কৰা নাই বুলি আমি জানো দিলে ভাল হ'লহেঁতেন সংখ্যাগৰিষ্ঠতাত মানে চৰকাৰ পুনৰ গঠন কৰিব বুলি আশাবাদী নিশ্চয় কিহৰ ক্ষেত্ৰত মানে ৰাইজে ভোট দিব BPFে যিখিনি কাম কৰিছে তেওঁলোকে 0ৰ পৰা আৰম্ভ কৰিছে 15 বছৰৰ আগত বা 17 বছৰৰ আগত তেওঁলোকে চুক্তি কৰাৰ পিছত 2 বছৰটো ইণ্টাৰিম তাৰে 15 বছৰৰ প্ৰথম 5 বছৰ তেওঁলোকে যেতিয়া হাতত শাসনভাৰটো লৈছে 0 অৱস্থাত আছিলে আমাৰ এই গোটেই BTAD এৰিয়াটো কি অৱস্থাত আছিলে আমি সকলোৱে জানো তেওঁলোকে 0ৰ পৰা আৰম্ভ কৰি এই এতিয়াৰ বৰ্তমানৰ অৱস্থালৈকে আনিছে সেইটো সকলোৱে দেখিছে গতিকে যিসকলে জনা বুজা যিসকলে ষ্টেডি জোৰ জবস্তি নহয় বা তেনেকৈ কোনো মানে হেৰি নকৰাকৈ মানে স্থায়ীভাৱে ধীৰ স্থিৰে সকলো জাতি জনগোষ্ঠীক বিশ্বাসত লৈ তেওঁলোকৰো ইতিমধ্যে বিশ্বাস জন্মিছে সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীসকলৰ BPFৰ ওপৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰৰ ওপৰত গতিকে সেই ক্ষেত্ৰতে আমি ভাবোঁ বা সেইটো হ'বই যে সকলোৰে মিলিজুলি যি আদৰ্শ মিলিজুলি আগবঢ়াৰ যি আদৰ্শ সকলোকে সমভাৱে চোৱা সম অধিকাৰ কাৰণ আমি জানো যে আগতে আমাক মাহীয়াৰ চকুৰে চোৱা বুলি আমি ভাবিছিলোঁ সেইটো আমি নিজৰ অভিজ্ঞতা আছে কাৰণে আমি এতিয়া BTADত সেইটো হ'বলৈ দিয়া নহ'ব যে সকলোকে সম অধিকাৰ সকলোকে সমান চকুৰে চাই একেলগে এৰিয়াটোতো ক'ত কোন মানুহ আছে সেইটো নহয় সকলো এৰিয়া BTADৰ বা BTCৰ সকলো এৰিয়া সমভাৱে উন্নতি হ'ব লাগিব তেতিয়াহে উন্নতি হোৱাৰ কথাটো আহে সেইকাৰণে আৰু সেই কথাতেই এটা বিশ্বাস আছে আৰু সেই বিশ্বাসেৰে BPF পুনৰ চৰকাৰ গঠন কৰিবই থেংক ইউ
হৈছে আৰু দল এটা গঠন কৰা হৈছে, এই ক্ষেত্ৰত কি হ'ব? মই এই বিষয়ে বিশেষ একো নাজানো। মই পেপাৰত ষ্টেটমেণ্ট দেখিছোঁ। এটা কথাটো মই অনুভৱ কৰিছোঁ যে কিয় এনেকুৱা কথা আহিছে, সেইটো শুদ্ধ হৈছে অশুদ্ধ হৈছে সেইটো বেলেগ কথা, কিন্তু আমাৰ এই যিটো বিটিআৰ ৰেকৰ্ড, সেই বিটিআৰ ৰেকৰ্ডটো মানে একৰ্ড কৰাৰ আগত যদি আমাৰ বড়োসকলৰ বা ইয়াত থকা কিছুমান বিশেষ সংগঠন, বিশেষকৈ বড়োৰ মানে ইণ্টেলেকচুৱেলছ আৰু সংগঠনসমূহক যদি লগত লৈ চুক্তিৰ স্বাক্ষৰ কৰাৰ আগতে যদি আলোচনা কৰি লোৱা হ'লে এইখিনি ইমান সোনকালে নহ'লহেঁতেন, সেইটো মই অনুভৱ কৰোঁ যে সকলোৰে লগত আলোচনা কৰি যদি চুক্তিটো কৰা হ'লে তেতিয়া নেকি ক্ৰিটিচিজম বা কোনোবাই আকৌ নতুনকৈ কিবা সংগঠন গঠন কৰা, নতুনকৈ কিবা দাবী কৰা, এই প্ৰশ্নটো নাহিলহেঁতেন বুলি মই ভাবোঁ। কিন্তু আমাৰ অলপমান দৌৰাদৌৰি হ'ল আৰু সকলোকে লৈ এবাৰ বহি পেলাই যে এইটো ঠিক আছে নাই, এইখিনি আমাৰ কাৰণে ঠিক আছে নাই, বা বাৰ্গেনিঙৰ ভেৰিটো কিমান যাব লাগে নালাগে, এইখিনিত সন্তুষ্ট হয় নহয়, সেইখিনিক সকলোৰে লগত আলোচনা কৰি আগ নবঢ়াৰ কাৰণে এনেকুৱা এটা হঠাতে অতি সোনকালে এনেকুৱা এটা সংগঠন জন্ম দি নতুন এটা বড়োলেণ্ড ডিমাণ্ডৰ কাৰণে উঠা বুলি মই ভাবোঁ।